দেউতা এতিয়াতো মোৰ পৰীক্ষাও শেষ হ'ল লগৰ লগত অলপ ওলাই যাব পাৰিম নেকি বাৰু চুপ লাগি ঘৰত থাক কিন্তু দেউতা চুপ চাহকাপ খাই লওক শুনিছা ল'ৰাই ৰিজাল্ট দিব হ'ল বেছি দিন নাই আৰু পিছত তাক আৰ্টছত দিবা নে ছায়েন্সত দিবা চায়েন্সে ল'ব লাগিব সি নাই চায়েন্স নলওঁ আৰ্টছ ল'ম তোৰ মতে চব হ'ব নেকি আমি যি সিদ্ধান্ত লওঁ সেইটোৱে হ'ব আমি তোৰ ভালৰ কাৰণেই কৈ আছো গতিকে আমি যি কওঁ তাকে শুনিব লাগিব তই ঐ শুনিছা ফাইনেলি দেউতাক পটাব পাৰিলোঁ জানা আজি বোলে মোক মোবাইল কিনি দিব ভালেই হ'ব দিয়া কিমান আৰু মা মোবাইলটোকে চলাই থাকিব শুনা ঐ হ'ব দিয়া মায়ে চিঞৰি আছে মোবাইলটো লাগে চাগে আপোনালোকে যদি আমাৰ এই ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টটো চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিব নাপাহৰিব ধন্যবাদ। ধন্যবাদ